আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট ডিক্লেয়াৰ হ'ল চুক্তি আছাম হাই ছেকেণ্ডেৰী ৰিজাল্ট কেনেকুৱা আৰু কি ক'ব? হয়, নমস্কাৰ। আজি উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল ঘোষণা হ'ল। আমাৰ বিদ্যালয়ত কলা আৰু বিজ্ঞান শাখাই আছে। ভাল লগাই কথা যে আমাৰ বিদ্যালয়ত কলা শাখাত আৰ্টছত 316 ষ্টুডেণ্টে এপিয়াৰ হৈছিল। আউট অফ 316 308 জনে উত্তীৰ্ণ হৈছে, 8জন ষ্টুডেণ্টে ফেইল কৰিছে। উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ ভিতৰত 55 জনে ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰে 47 জনে লেটাৰ মাৰ্কছ পাইছে আৰু হাইয়েষ্ট পাৰ্চেণ্টেজ হৈছে 84.2%। এইটো সুদীপ্তি চক্ৰৱৰ্তী বুলি আমাৰ এজনী ছাত্ৰী, তাইয়ে পাইছে। আৰু একে পাৰ্চেণ্টেজে পাইছে বৰষা ৰায় বুলি, দুইজনীয়ে সমান পাৰ্চেণ্টেজে পাইছে। লেটাৰ পাইছে 4টা ছাবজেক্টত। আৰু আৰ্টছত নহয় আৰু ৰৈ গ'ল, তাৰমানে 55 ফাৰ্ষ্ট ডিভিজন, 215 পাইছে ছেকেণ্ড ডিভিজন আৰু 38 পালে থাৰ্ড ডিভিজন। আৰু ছায়েন্সৰ ক্ষেত্ৰত ৰেজাল্ট হ'ল আমাৰ 37জন কেণ্ডিডেট এপিয়াৰ হৈছিল, তাৰে ভিতৰত 7 জনে ফাৰ্ষ্ট ডিভিজন পালে আৰু 28 জনে পালে ছেকেণ্ড ডিভিজন আৰু 1 জনে পালে থাৰ্ড ডিভিজন। ফেইল কৰিলে 1 জনে। টোটেল অভাৰঅল পাৰ্চেণ্টেজটো হৈছে আৰ্টছতো হৈছে 97.47% আৰু ছায়েন্সতো হৈছে 97.30%। গতিকে অভাৰঅল পাৰ্চেণ্টেজ চাব গ'লে ভাল। আৰু ফাৰ্ষ্ট ডিভিজনৰ সংখ্যাৰ পৰাও ছায়েন্সতে হওক বা আৰ্টছতে হওক যে এই সুদীৰ্ঘ বছৰৰ ভিতৰত এইটো এটা ৰেকৰ্ড ব্ৰেকিং ফাৰ্ষ্ট ডিভিজন পাইছে। 55জন হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন কোনো বছৰে পোৱা নাছিল, এই বছৰ পাইছে। গতিকে আমি আমাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ লগতে আমি সমূহ বিদ্যালয়ৰ পৰিয়াল আমি নথৈ আনন্দিত হৈছোঁ যে সঁচাকৈ যথেষ্ট ভাল ফলাফল হৈছে। আমাৰ বিদ্যালয়ত মানে যথেষ্ট ভাল ফলাফল হোৱা বুলি আমি ধাৰণা কৰিছোঁ। আৰু ইয়াতকৈ আৰু বেছি আশা কৰাটো আমাৰ কাৰণে টান হ'ব। 97 হৈছে মানে 2.5% ফেইল কৰিছে, গতিকে সেইটো থাকিবই অলপ। এজে হ'ল আমাৰ ৰেজাল্ট যথেষ্ট ভাল। ছাৰ, এইবাৰৰ হাই ছেকেণ্ডেৰী ৰিজাল্টখন চুক্তি আছাম হাই ছেকেণ্ডেৰী ভকেশ্যনেল স্কুলৰ কাৰণে এটা বিগ এচিভমেণ্ট আৰু এইটো এক হিষ্টৰিকেল, এইটো ক্ষেত্ৰত কি? হয়, সেইটো ক'লোৱে মানে যে হায়াৰ ছেকেণ্ডেৰী এষ্টাব্লিছ হোৱাৰ পৰা আজিলৈকে মানে 55 জনে ফাৰ্ষ্ট ডিভিজন পোৱা নাই। এইটো আমাৰ কাৰণে এটা সঁচাকৈ গৌৰৱৰ দিন। আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনি যথেষ্ট পৰিশ্ৰম কৰিছে, ছাত্ৰ ছাত্ৰীখিনি অলপ ডিচিপ্লিন হৈছে, গোটেই বিদ্যালয়ৰ পৰিৱেশ অলপ চেঞ্জ হৈ গৈছে। গতিকে শৈক্ষিক যিটো বাতাৱৰণ, সেই শৈক্ষিক বাতাৱৰণটো উন্নত হৈছে। আমি সেই আশাৰে আগবাঢ়ি গ'লে অদূৰ ভৱিষ্যতত বিদ্যালয়খন আৰু ভাল হ'ব বুলি আমি আশা কৰিব পাৰোঁ। যিহেতু চুক্তি আছাম হাই ছেকেণ্ডেৰীত টিচাৰৰ বহুত সংখ্যা কম আছে, যিমান টিচাৰ লাগে এজ পাৰ ষ্টুডেণ্ট ইমান টিচাৰ নাই, তাৰপিছতো ইমান ভাল ৰিজাল্ট হ'ল। এতিয়া চৰকাৰক আপুনি কি? নহয়, টিচাৰৰ সংখ্যা, টিচাৰ আমাক লাগে। টিচাৰ আমাৰ ছেকেণ্ডাৰী ছেকশ্যনত যথেষ্ট টিচাৰ কম আছে। এজে হ'ল মই সিদিনাখন আমাৰ BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আহাতেও আমি কৈছিলোঁ যে আমাৰ 22টা পোষ্ট খালী আছে। তাৰে ভিতৰত আমাৰ বিষয় শিক্ষকৰ পোষ্ট, যিটো PGT পোষ্ট বুলি কোৱা হয়, PGTত খালী আছে 4টা। তাতে আমাৰ ছায়েন্সত আছে এটা জুলজিৰ পোষ্ট খালী, আৰু আৰ্টছত এটা এছামিছ, এটা জিঅ'গ্ৰাফী, এই 3টা হ'ল, 3টাই খালী আছে এতিয়া।
বাকী আমাৰ মানে এজন আৰ্টছৰ টিচাৰ এজন BEd ডেপুটেশ্যনত থকাৰ কাৰণে সেই হিষ্ট্ৰীৰ ক্লাছটো হোৱা নাছিল। তথাপি ল'ৰা ছোৱালী যথেষ্ট কষ্ট কৰিছে, কষ্ট কৰি হিষ্ট্ৰীত 2-এটা লেটাৰো পাবলৈ সক্ষম হৈছে। গতিকে এইখিনিয়ে, আৰু মাজে মাজে আমি হিষ্ট্ৰীৰ ক্লাছ কৰাৰ কাৰণে বেলেগ ব্যৱস্থাও কৰিছিলোঁ। সেইখিনি মিলাই ল'ৰা ছোৱালীৰ প্ৰচেষ্টা, আমাৰ প্ৰচেষ্টা, গোটেইখিনি যৌথভাৱে ফলাফলটো ভাল হ'ল। আৰু মই চৰকাৰক এইটোৱে আহ্বান জনাম যে আমাৰ বাকী শিক্ষক শিক্ষয়িত্ৰীখিনি যদি সম্পূৰ্ণৰূপে দিয়ে, নেক্সট ইয়াৰৰ পৰা হয়তো ফলাফল আমি যথেষ্ট উন্নত মানৰ ফলাফল পাম বুলি আশা কৰিব পাৰোঁ।